এনেকে জুবিন দা শব্দৰে কৈছো এবোৰ আইন কানুন মানি থকাতকে ডাইৰেক্ট সিধা কথা এটা শব্দত শ্যাম কানুক মাৰি পেলাব লাগে পাব্লিকে লগ লাগি হেৰি কৈছো যে আমাৰ প্ৰথমতে মোক যে দুখ দি আছে মই দুটো এটাই দিব খুজিছো শ্ৰদ্ধেয় ৰাইজ আমি মোক নিজে আহিছে মোক এতিয়া মৰ্গত মাতিছে তেখেতে নিজে আহিছিলে অনুষ্ঠানটোত আহি পেলাই তেখেতে আমাক কৈছে যে ভাইকক লৈ যাব এতিয়া মোক মাতিছে মৰ্গত প্ৰথমতে মোক যে দুখ দি আছে মই দুটো এটাই দিব খুজিছো শ্ৰদ্ধেয় ৰাইজ আমি মোক নিজে আহিছে মোক এতিয়া মৰ্গত মাতিছে তেখেতে নিজে আহিছিলে অনুষ্ঠান মহন্তনে কি সেইটোৰ ওপৰত কিহৰ থানাত কেছ দিছে কিহৰ তাৰ ওপৰত তদন্ত চলাই তাক ডাইৰেক্ট পাব্লিকৰ হাতত গটাই দিব লাগে আমাৰ অসমীয়া মানুহৰ সেইবোৰ তদন্ত কৰিবলৈ সময় নাই তাৰ ওপৰত তদন্ত কৰিব তাক কোৰ্টলৈ মাতিব বছৰ ধৰি কেছ লটকি থাকিব তাৰ পিছত অৱশেষত কি হ'ব সেই ডাঙৰ কেছবোৰৰ নিচিনা জুবিন দা কেছটো এদিন ফুচ হৈ থাকিব আমাৰ অসমীয়া জুবিন দাই ছিংগাপুৰলৈ যোৱা মানুহটোক জোৰ জবস্তিকৈ নিয়া মানুহটো হ'ল শ্যাম কানু এতিয়া শ্যাম কানু কিয় ধৰা পৰিছে এতিয়া শ্যাম কানুক গ্ৰেপ্তাৰ কৰিব নেকি এনেকুৱা মই কোৱা কথা নহয় এজন চিষ্টাৰে কৈ আছে আপোনালোকে ভিডিঅ'টো ভালকৈ চাই ল'ব এতিয়া বহুত ভাইৰেল হৈ আছে নিউজত কি শ্যাম কানুৱে হত্যা কৰিছিল নেকি জুবিন দাক এই বুলি বহুত মানুহে কমেণ্ট কৰিছে বহুত মানুহ ভিডিঅ' শ্বেয়াৰ কৰিছে আপোনালোকে ভিডিঅ'টো চাই ল'ব মানে জুবিন দাক এনেকুৱা জোৰ জবস্তি কৰিব নালাগিছিল মানে এনেকুৱা পানীৰ মাজত বিনা চেকিয়ে মানে হস্পিটেলত এনেকুৱা নকৰাকৈ মানে পানীত যে সোমালে সাগৰত এইবিলাক কৰিব নালাগিছিল এইটো কাৰ কাম আছিলে শ্যাম কানুৰ কাম আছিলে না বেলেগৰ কাম আছিলে সেইটো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই ল'ব এজন চিষ্টাৰে কি ক'লে ভিডিঅ'ৰ মাজত আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোকে মোৰ প্ৰথম চেনেলত স্বাগতম জনালোঁ ভিডিঅ'টো এনেকুৱা এটা দুখ লাগিছে ন জুবিন দাৰ শেষ যাত্ৰা এতিয়াৰ পৰা হ'ব মানে জুবিন দাক এনেকুৱা পূৰা মেলা কৰা হ'ব এতিয়া হৈ আছে এতিয়া কাহিলীপাৰা গুৱাহাটী সকলো মানুহ ৰাইজৰ ৰাজা এতিয়ালৈকে 10 লাখৰ বেছি মানুহ ঘূৰি ফুৰি আছে জুবিন দাৰ কাৰণে সকলোৱে এনেকুৱা এটা ফিলিংছ আছিলে যে জুবিন দা আমাৰ অসমত আহিব আৰু দুৰ্গা পূজা ৰাজ পূজালৈ গান গাব এনজয় কৰিব কিন্তু জুবিন দা আমাৰ মাজত এতিয়া নাই জুবিন দা আমাৰ মাজৰ পৰা আমাক পাহৰি গ'ল এনেকুৱা এটা আৰু অখিল গগৈ ডাঙৰীয়া কোৱা মতে জুবিন দাক এনেকুৱা পুৰিব নালাগে বা জুবিন দাক আমাৰ পৰা আঁতৰি দিব নালাগে জুবিন দাক যেনেকুৱা আছিলে এতিয়াও আমাক তেনেকুৱাই তাৰ মৰা বডিটো লাগিবই এনেকুৱা এটা কোৱা আছে আপোনালোকে ভিডিঅ'টো চাই ল'ব বহুত দূৰত আমি ভিডিঅ' বনাই আছোঁ এতিয়া চাই ল'ব আগতে কৈছোঁ যে আমাৰ প্ৰথমতে মোক যে দুখ দি আছে মই দুটো এটাই দিব খুজিছোঁ শ্ৰদ্ধেয় ৰাইজ আমি মোক নিজে আহিছে মোক এতিয়া মৰ্গত মাতিছে তেখেতে নিজে আহিছিলে অনুষ্ঠানটোত আহি পেলাই তেখেতে আমাক কৈছে যে ভাইকক লৈ যাব এতিয়া মোক মাতিছে মৰ্গত প্ৰথমতে মোক যে দুখ দি আছে মই দুটো এটাই দিব খুজিছোঁ শ্ৰদ্ধেয় ৰাইজ আমি মোক নিজে আহিছে মোক এতিয়া মৰ্গত মাতিছে তেখেতে নিজে আহিছিলে অনুষ্ঠানটোত আহি পেলাই তেখেতে আমাক কৈছে যে ভাইকক লৈ যাব এতিয়া মোক মাতিছে মৰ্গত তেখেতৰ বডিটো আমি লৈ পেলাই ব্যৱস্থা কৰিছোঁ মই ৰাইজক এটাই অনুৰোধ জনাইছোঁ আমি বহুত বিধ্বস্ত হৈ গৈছোঁ গোটেই বস্তুটো মোৰ কাৰণে আটাইতকৈ দৰকাৰী মানুহ ইমান মৰম কৰিছিলে সেইটোৱে ডাঙৰ কথা বাকী এই অনুষ্ঠানটোত তেখেত গৈছে মোৰ কোনো তাতে ভূমিকা নাই মই গমেই নাপাওঁ তাত যোৱাটো অসম এছনত গৈছে আৰু ঘটনাটো ঘটিছে তাৰ কাৰণে মই ৰাইজক হেৰি কৰিছোঁ যে আমাৰ যদি কিবা ভুল কিন্তু মই ভাবোঁ যে আমি যদি কিবা আমাৰ ফালৰ পৰা মই এটা ক্ষমা খুজিছোঁ যে তেখেত উপায় যদিও নিজে আহিছে কিন্তু আমাৰ তাতে আহিছিলে তাৰ কাৰণে মই এটা ক্ষমা খুজিছোঁ প্ৰথমতে মহন্তনে কি সেইটোৰ ওপৰত কিহৰ থানাত কেছ দিছে কিহৰ তাৰ ওপৰত তদন্ত চলাই তাক ডাইৰেক্ট পাব্লিকৰ হাতত গটাই দিব লাগে আমাৰ অসমীয়া মানুহৰ সেইবোৰ তদন্ত কৰিবলৈ সময় নাই তাৰ ওপৰত তদন্ত কৰিব তাক কোৰ্টলৈ মাতিব বছৰ ধৰি কেছ লটকি থাকিব তাৰ পিছত অৱশেষত কি হ'ব সেই ডাঙৰ কেছবোৰৰ নিচিনা জুবিন দা কেছটো এদিন ফুচ হৈ থাকিব আমাৰ অসমৰ মানুহৰ সেইবোৰ ধৈৰ্য নাই মুঠতে চৰকাৰক সকলোৱে এটাই অনুৰোধ কৰিব লাগে এই শ্যাম কানুনে কি সেইটোক পাব্লিকৰ হাতত গটাই দিব লাগে কাৰণ শ্যাম কানু মহন্তই যিটো স্পষ্টীকৰণ দিছে যে যেতিয়া জুবিন দা সাগৰত সাঁতুৰি আছিলে তেতিয়া বোলে তেখেতে কিবা বিজনেছৰ বোলে মিটিঙত আছিলে আয়ৈ দেহি তই তাক অসমৰ পৰা জোৰ কৰি নেযাওঁ বুলি কোৱা মানুহটোক তই বিদেশলৈ মাতি নিলি কিবা হেৰি পাতিবলৈ ফেষ্টিভেল হা তাৰপিছত তই সাগৰত সাঁতুৰি থকা সময়ত তই বিজনেছৰ মিটিং কৰি আছিলি আৰে শুন তই যেতিয়া জুবিন দাক তালে নিছিলি বেমাৰী মানুহটো অসুস্থ মানুহটো নি পেলাই তই জুবিন দাই কিমান বাৰ পেচাব কৰিছে সিমানটো পৰ্যন্ত তই হিচাপ ৰাখিব লাগিছিলে তই ভাবিছনে শ্যাম কানু যে তই অসমত জীয়াই থাকিব পাৰিবি
তই ভাবিছনে মুকলি আকাশৰ তললৈ তই ওলাই আহিব পাৰিবি? তই কিমান দিন থাকিবি? চৰকাৰে তোক একো নকৰিব পাৰে, আইনে তোক একো নকৰিব পাৰে, কিন্তু পাব্লিকে আমিতো পালে তোক ডাইৰেক্ট দুফাল কৰি দিম, গম পাইছনে? তই ডিব্ৰুগড়ত যদি কোনোবা দিনা ভৰি দিয়, তই যদি কেনেবাকে যদি জুবিন দা কেছৰ পৰা হাৰিও যাও, তই নিৰ্দোষী প্ৰমাণো যদি নহয়, তোক যদি আমি চকুৰ সন্মুখত কেতিয়াবা দেখো নহয়, পিছৰ কথা ভাবিবলৈ নাই, আইন হাতত তুলি ল'ম আৰু তোক দুফাল কৰি দিম, ডাইৰেক্ট দুফাল। আগৰ দিনত ভগৱানৰ দিনত দেখিছিলি নহয় কেনেকে ভৰিকেইটা ফালি দুফাল কৰি দিয়ে, ঠিক তেনেকে তোকো দুফাল কৰিম আমি। তই নেভাবিবি যে তই আইনৰ মেপাকৰ পৰা বাচিলেও তই এই অসমত জীয়াই থাকিব পাৰিম বুলি। চৰকাৰৰ সিদ্ধান্তক সন্মান জনাইছো, চৰকাৰে যি সিদ্ধান্ত লৈছে, কিন্তু এটা কথা, আমাৰ অসম চৰকাৰে এই সময়লৈকে শ্যাম কানুক কেনেকে মুকলি আকাশৰ তলত আমাৰ অসমৰ হাৱা পানী বতাহ খাই জীয়াই থাকিবলৈ কেনেকে অনুমতি দিছে, সেইটো এটা বহুত ডাঙৰ কথা। চৰকাৰে কৈছে ইনভেষ্টিগেশ্যন কৰিব, তদন্ত কৰিব, সেইবোৰলৈ মোৰ মতে আশা কৰি কোনো লাভ নাই। তদন্তত একো নোলাই, শেষত জুবিন দা কেছ এদিন নাইকিয়া হৈ যাব, 5 বছৰ 10 বছৰ পিছত ঘোষণা কৰি দিব যে এইটো এটা ইন্দাৰ বেমাৰ আছিল, বেমাৰৰ কাৰণে মৃত্যু হৈছিল। কিন্তু সিমানখিনিলৈকে বছৰ বছৰ ধৈৰ্য ধৰি থাকিবলৈ ৰাইজৰ হাতত কিন্তু সময় ধৈৰ্য একেবাৰে নাই। মানে এনেকুৱা এটা সিদ্ধান্ত লাগে শ্যাম কানুকো লগালগ শেষ কৰি দিয়ে। আৰু এটা কথা, ইয়াত আইন কেছ আইনৰ ৰুল ৰেগুলেশ্যন কিন্তু একো জুবিন দাৰ ক্ষেত্ৰত এইবোৰ প্ৰয়োজন নাই। মুঠতে জুবিন দাক সি শেষ কৰি পেলালে, তাকো পাব্লিকে শেষ কৰি পেলাব লাগে। ইয়াত আইন কানুন কিবা বিচাৰি লাভ আছে নেকি? ইয়াত ৰুলৰ মতে ইয়াত কাম কৰি একো লাভ নাই। তাৰ ওপৰত তদন্ত চলিব, বিচাৰ চলিব, আকৌ বছৰ বছৰ ধৰি কোৰ্টলৈ গৈ থাক, শেষত জেলতো নাথাকে, ঘৰৰ পৰা কেছ খেলি থাকিব। সেইবোৰ কৰি থাকিবলৈ কি, সেইবোৰ ধৈৰ্য ধৰি থাকিবলৈ অসমৰ ৰাইজৰ হাতত সময় আছে নেকি? কাৰোবাৰ ধৈৰ্য আছে নেকি সিমানখিনিলৈকে? তাৰিখৰ ওপৰত তাৰিখ, সেইবোৰ শুনি থাকিবলৈ, ধৈৰ্য ধৰি থাকিবলৈ কাৰো ধৈৰ্য নাই। মুঠতে সকলো ৰাইজে এটা দাবী কৰিব লাগে, শ্যাম কানু মহন্ত য'তেই লুকাই নাথাকক লাগিলে, ক'ৰবাত যদি পাতাল ফালিও সোমাই আছে তাক বিচাৰি আনক আৰু ৰাইজৰ হাতত গতাই দিয়ক। ৰাইজে কি কৰিব সেইটো পিছৰ কথা। আৰু এনেকুৱা এটা মানুহৰ এই পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰেই নাই, যিটো মানুহে আজি অসমীয়া জাতিটোক শেষ কৰি পেলালে। আৰু অসমৰ ৰাইজক ইমান মূৰ্খ সজাবলৈ চেষ্টা নকৰাটোৱে ভাল হ'ব নেকি? কিয়নো ইমান সহজ নহয়। যিমান সহজত কথাটো বুজাবলৈ চেষ্টা কৰি আছে, ইমান সহজে হজম কৰিব পৰা কথা কেতিয়াও নহয়। আৰু তই সম্পূৰ্ণ আমাৰ জুবিন দাক আমাৰ পৰা তই কাহিনী চ, তোৰ এইটো প্ৰি প্লেনিং হয়। ইয়াত কোটি টকাৰ কেলেংকাৰী সোমাই আছে, তই কাৰোবাৰ পৰা টকা খাইছ, হয়তো কোনোবা ইয়াত এই কেছত জড়িত আছে। তই কি শেষ কৰিলি আজি আমাৰ বুকুৰ পৰা, তই কি কাহিনীলি, তই অনুমান কৰিব পাৰিছনে এবাৰ? কালিৰ পৰা মানুহে ভাত খাব পৰা নাই, শুব পৰা নাই, উৰে ৰাতি উজাগৰে মানুহে মাত্ৰ জুবিন দাৰ নাম লৈ আছে। আজি পৰ্যন্ত মানুহে মাত্ৰ জুবিন দাৰ নামতেই, জুবিন দাৰ কামতেই ব্যস্ত। হয়তো এনেকুৱা এটা সময়ত মোৰ শব্দবোৰ শুনিবলৈ বহুত তিতা লাগিছে, মই জানো, কিয়নো সকলোৱে দুখ কৰি ভিডিঅ' বনাইছে। কিন্তু এটা কথা, বহুতৰ ভিডিঅ' দেখিছো, কোনোবাই কান্দিছে, কোনোবাই দুখ কৰিছে। মই ভাবো এই সময়খিনিত আমি কান্দি কাটি ভিডিঅ' বনাই তেনেকুৱা ধৰণৰ কথাবোৰ কোৱাতকৈ জুবিন দাৰ দুখীজনক কেনেকৈ শাস্তি দিব পাৰি তেনেকুৱা ধৰণৰ কিছুমান কথা ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিব লাগে। কিয়নো এইখিনি সময়ত কান্দি কাটি একো লাভ নাই। আৰু মই কালিও কন্দা নাই ভিডিঅ' বনাওঁতে, আজিও কন্দা নাই, কিয়নো কান্দি মেলি আমি দুৰ্বল হ'ব নিবিচাৰো। আৰু সকলো অসমবাসীয়ে চৰকাৰক এটা অনুৰোধ জনাব লাগে, এইবোৰ তদন্ত কৰি থাকিবলৈ আমাৰ হাতত সময় নাই, এইবোৰলৈ বাট চাই থাকিবলৈ আমাৰ কোনো ধৈৰ্য নাই, আমাৰ শক্তি নাই। আৰু আইন সকলোৰে বাবে সমান, আমাৰ আইনতকৈ ডাঙৰ একো নাই। কিন্তু মই ভাবো জুবিন দাৰ ক্ষেত্ৰত আইন কানুন মানি একো লাভ নাই, কাৰণ জুবিন দা এনেকুৱা এজন মানুহ, চিধা কথা। ঠিক তেনেকে জুবিন দা শব্দৰে কৈছো, এইবোৰ আইন কানুন মানি থকাতকে ডাইৰেক্ট চিধা কথা এটা শব্দত শ্যাম কানুক মাৰি পেলাব লাগে পাব্লিকে লগ লাগি। চ' আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ। জুবিন দাৰ কাৰণে ওম শান্তি এটা কমেণ্টত লিখি দিব। এতিয়া চৰকাৰে আইনটো ঠিকমতে কৰিব লাগে, জুবিনে কেনেকৈ মৰিলে, কি কৰিলে, কোনে কি কৰিলে, এইটো চৰকাৰে মানে আইনটো নল'লেও মই ভাবিছোঁ যে পাব্লিকে কৰিব এইটো কাম পাব্লিকে কৰিব। চৰকাৰে একো কৰিব নালাগে, চব হাতত থাকিব পাব্লিক। এতিয়া পাব্লিকহঁতে ধৰি আছে যে যদি জুবিনে যাবলৈ ইচ্ছা নাই তাক নিব লাগে কিয়, এইটো পাব্লিকে ধৰি আছে। চৰকাৰেতো ধৰা নাই এইটো কথা, কোনো চৰকাৰে ধৰা নাই। কিন্তু পাব্লিকে এনেকুৱা এটা ভাবি চিন্তি কৰি আছে যে জুবিন দাক আমাক লাগিব, আৰু জুবিন দাক কোনে এনেকুৱা হত্যা কৰিলে, জুবিন দাক কোনে নিলে, জুবিন দাক এনেকুৱা কিয় কৰিলে,
পাব্লিকে এইটো কথা ভাবি আছে চৰকাৰে নকৰিলেও ন